নমস্কাৰ, পুনৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম। আজি ৰান্ধনিৰ ৰূপত আজি বনাব লৈছোঁ চাটনি। দুটা চাটনি বনাম। এইটো প্ৰথমটো হৈছে দালিৰ চাটনি। প্ৰথমতে দালিখিনি অলপ ধুই মেলি ভালদৰে চাফা চিকুণ কৰি ল'লোঁ, তাৰপৰা পানীটো টুকি ল'লোঁ। তাৰ পৰা গেছটো জ্বলাই, মই বৰ ভাল ৰান্ধনি নহয় বাৰু চাগে, তথাপিও গেছটো জ্বলাই এখন দি তাৰ ওপৰত তেল অলপ দি তেলখিনি গৰম হ'ব দিছোঁ। কমকৈ তেল দিছোঁ, সেইকাৰণে লাগি যাব বুলি তলত তেলখিনি চাৰিওফালে বিয়পাই লৈছোঁ। তেলখিনি অলপ গৰম হোৱাৰ পিছত অলপ হিং দি দিছোঁ। বহুতে ভাল নাপায়, কিন্তু মই পিছে বৰ বেয়া নাপাওঁ হিংটো। এতিয়া হিংখিনি দিয়াৰ পিছত মই বুটখিনি দি দিছোঁ। বুট নহয়, দালিখিনি। আচ্ছা, ইয়াত বুট দালিও আছে আৰু মগু দালিও আছে। তো দালিখিনি দি ভালদৰে দালিখিনি সিজাব লাগিব। পানী নিদিয়াকৈ তেলতে গেছটো কমাই অলপ টাইম সিজাব লাগিব। তো মই গেছটো কমাই দিছোঁ। কমাই মেলি দুইখিনি দালিয়ে দি দিছোঁ, মগু দালিখিনি আৰু বুট দালিখিনি। বুট দালিখিনি দি গেছটো কমাই থৈ অলপ টাইম লৰাই আছোঁ যাতে তলত লাগি নাযায়। কেতিয়াবা এনেদৰে ৰান্ধি ভাল লাগে। মই বাওঁহতীয়া হয় মানুহটো আধা আধি, তো লৰাই থাকোঁতেও বাওঁতেই লৰাই আছোঁ। এয়া অলপ সিজিছেগৈ। এতিয়া বিলাহী এটা কাটি লৈছোঁ। বিলাহীটো স্কোৱাৰ শ্বেপত কাটি লৈছোঁ। কটাৰ পিছত বিলাহীটো দালিখিনিতে দি দিম। যিহেতু পানী নিদিওঁ, সেইবাবে বিলাহীটো দি দিছোঁ। তাৰমানে বিলাহীৰ পৰা যোনখিনি পানী ওলায়, সেই পানীখিনিতে দালিখিনি সিজিব। পানী দিলে সোৱাদটো বৰ ভাল নহয়, সেইবাবে পানী নিদি বিলাহীখিনি দি বিলাহীখিনি ভালদৰে মিলাই লৈছোঁ। এতিয়া অলপ সিজিলেই, আৰু অলপ সিজা নিচিনা হ'ল। সিজা নিচিনা হোৱাৰ কাৰণে এইটো অফ কৰি এতিয়া ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত তাক মিক্সাৰত মাৰি চাটনি বনাম। এইটো হৈ গ'ল 1 নম্বৰ চাটনিটো। এতিয়া 2 নম্বৰ চাটনি প্ৰিপেৰেশ্যন আৰম্ভ হ'ব। দ্বিতীয় চাটনিটো হৈ গ'ল পিঁয়াজ পাত, ধনিয়া আৰু ভিনেগাৰ। ঠিক আছে, এইটো অকণ এইখিনি কাটি দিওঁ, এইখিনি সৰু সৰু কৰি দিওঁ। তাৰপিছত চব মিক্সাৰত মাৰি দিম, অলপ জলকীয়া দি দিম। খাই ভাল লাগে, চাই থাকক কি কৰোঁ। সাংঘাতিক কাটি হৈ গ'ল পিঁয়াজ পাতখিনি। ধনিয়াখিনি ধুই ধনিয়াখিনি কাটিম, কেইটামান জলকীয়া, অলপ ভিনেগাৰ, তাৰপিছত মিক্সাৰ, তাৰপৰা কাম খতম। ধনিয়া কাটি হৈ গ'ল, দুইটা এতিয়া মিক্সাৰত মিক্স কৰি দিম। মিক্সাৰত মাৰি এতিয়া খুলি চাম। মজা গোন্ধাইছে। টেষ্ট কৰি চাই লওঁ কেনেকুৱা লাগে। এতিয়া আকৌ প্ৰথম চাটনিটোৰ প্ৰিপেৰেশ্যনত ভাজি লোৱা বুটখিনি এনেদৰে মিক্সাৰত ভৰাই আছোঁ। এতিয়া মিক্সাৰত ভৰাই এইটো পিচি ল'ম। পিচি লৈ হৈ যাব মোটামুটি আৰু। পটাপট মিক্সাৰত ভৰাই লওঁ গোটেইখিনি। পিচি লওঁ। বঢ়িয়া হৈ আছে। ইয়াক অকণমান ডাঠ হৈ থাকিলে বাৰু একো নাই, এটা তৰকা মাৰি দিম। ইয়াত তৰকা মাৰি দিলে হৈ যাব। তৰকা মৰাৰ পিছত দেখাই আছোঁ কেনেকুৱা হৈ যায়। বহুত ডাঙৰ টাৱা, কি বুলি জানো এখন, পেন। তই নাজানো একো, এখনত কয় পেন। এখন মই কিনি আনিছিলোঁ, পিছে 99 টকা লৈছিলে। মাছ এপিচ দুপিচ ভাজিবলৈ বিৰাট ভাল হয়। তেলটো গৰম কৰিম, ইয়াত দি দিম অকণমান নহৰু আৰু জলকীয়া নাপালোঁ, শুকান জলকীয়াটো, সেইকাৰণে নহৰুকে দি দিম। দি মেলি এইখিনিত তৰকা মাৰি দিম। চাই থাকক, অলপ গৰম হৈ লওঁক। পোষ্ট কৰি দিব পাৰিবা তুমি। অলৰেডি এটা পাতি ভাঙিলে, টুকু মাৰি ভাঙিলোঁ। এতিয়া এইটো মজা হৈ যাব। দুটা চাটনি হৈ গ'ল। এইটো এটা খাবতো নোৱাৰে, মই খাই দিম। খাই মেলি জনাম কেনেকুৱা হৈছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।